হাই গাইজ আৰু আজি হৈছে বিয়া আৰু আমি তাকে এতিয়া ৰেডি হ'লোঁ বিয়ালৈ যাওঁ আৰু তাত আপোনালোকক দেখাই থাকিম আজি যিহেতু বিয়া আৰু আজি 23 জানুৱাৰী আৰু মাহী বিয়া আজি আৰু মই ৰেডি হ'লোঁ ৰেডি হৈ পেলাই এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু হাজবেণ্ডে কৈ এতিয়া থৈ আহিব আৰু একেবাৰে কাপোৰ কানি লৈ লৈছোঁ ৰাতিৰ কাৰণে পিন্ধিবলৈ আৰু এতিয়া চিম্পুল এয়া কাপোৰ এযোৰ পিন্ধিছোঁ মই মিক্স পাটৰ আৰু চাই থাকিব ভিডিঅ'টি আৰু তাত গৈ পেলাই লগ পাম ইনষ্টাগ্ৰামত বনাম বিয়া ঘৰ আহি পাই গ'লোঁ আৰু কইনা অকণমান দেৰিকৈ ওলাই আহিব আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু এপিনে এতিয়া কইনা এইখিনি জেগাখিনি ধুনীয়াকৈ সজাই দিলে তাৰপিছত এতিয়া কইনা আহিব এতিয়া আৰু চকী টেবুলবিলাকো পাৰিলে ধুনীয়াকৈ আৰু ইয়াত এখন ধুনীয়া চাইকেল এখন দি দিছে ডেক'ৰেশ্যন আৰু তাৰপিছত ইপিনে এতিয়া এয়া ল'ৰাকেইটা আহিলে ফটো উঠাবলৈ ফটোগ্ৰাফাৰ ল'ৰাকেইটা আহিছে আৰু ইপিনে এতিয়া বাহিৰলৈ আহিলে মাহী তাৰপিছত এতিয়া মানুহ ফটো উঠে ষ্টাৰ্ট দিলেই আৰু চাই থাকিব কি দেখাব পাৰোঁ আপোনালোকে শেষলৈকে যাহা মনে গলে মনে খোদা দেখাবে মনে খোদা দেখাবে হাই এটা দি দিয়ক বাইদেউ হাই আৰু এইপিনে দৰা আহিবলৈ কাৰণে এয়া ৰেডি কৰি আছে আৰু এইপিনে পাতি চাতিবিলাক পাৰি আছে এজনী মোৰ আইতাই তাৰপিছত এইপিনে আজিকালিতো মণ্ডপ পোৱা যায় ৰেডিমেড আৰু এই দাদাহঁতে মণ্ডপখিনি ধুনীয়াকৈ সজাই দিব ষ্টাইলিছ দৰা আহিব এতিয়া আৰু আমি এতিয়া ছোৱালী বহি আছোঁ ছোৱালী আৰু মই
দৰা বহি গ'ল দৰা বহাৰ পিছত এপিনে সৰু ভায়েকে যিখিনি নিয়ম নীতি থাকে সেইখিনি কৰি দিব সকলো আৰু তাৰ পিছত কইনাক মাতিব দৰাই চাই থাকিব শেষলৈকে ভিডিঅ'টো নাই কোনে পাহি শুনিছনে ৰাইজ এই আগা পাতো পাহি পাহি বুলি লাষ্ট নকয় আকৌ মাতিব লাগিব আৰু এপিনে এতিয়া দৰা মাতাৰ পিছত এয়া কইনা ওলাই আহিলে আৰু কইনা এপিনে হাতত বঁটা লৈ পেলাই ধূপ ধূনা লৈ আহিলে আৰু এতিয়া এপিনে দৰা কইনাই দুইজনে বহিছে আৰু এতিয়া ভায়েকে দান দিব মানে কইনা দান কৰিব তাৰপিছত চাই থাকিব শেষলৈকে ভিডিঅ'টি আমি পুরনো বিহু আৰু এপিনে কইনাও বিদায় হ'ল তাৰপিছত ভিডিঅ'টো এতিয়া সমাপ্ত কৰিব ওলাইছোঁ আৰু এপিনে ছোৱালীৰ জীৱনটো এনেকুৱাই বিয়া হৈ যাবই লাগিব আনৰ ঘৰলৈ আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ শেষলৈ কেইখনমান ফটো লগাই দিছোঁ